হেল্ল' বন্ধু বান্ধৱীসকল, আজি আমি বাহঁতৰ ঘৰলৈ আহিলোঁ। বাহঁতৰ ঘৰতে আহি পেলাই এয়া দেখিছে মোক কি দায়িত্ব পৰিছে। দুইটাকে পঢ়াব লগা হৈছে। এইটো মোৰ ভাগিন হয় আৰু এইটোতো আমাৰ কচুগুটিটো। এতিয়া কি পঢ়ি আছা তোমালোকে কৈ দিয়া। মই কালাৰ কৰি আছোঁ। কি কালাৰ কৰিছা? মই বেলি আঁকিছোঁ, ষ্টাৰ আঁকিছোঁ, পাত আঁকিছোঁ আৰু নাও আঁকিছোঁ। নিবিৰ কি কৰি আছা? নিবিৰ নামটো কৈ দিয়া তোমাৰ ধুনীয়াকৈ। নমস্কাৰ, মোৰ নাম শ্ৰী নিবিলা। তুমি কি পঢ়ি আছা? কি লিখি আছা? আমাৰ নিবিৰে লিখি আছে। লিখিবা? ধুনীয়াকৈ লিখি লোৱা। এয়া বাহঁতৰ ঘৰত আহি মোৰ ল'ৰা ছোৱালী ৰখীয়া পাতি দিলে বায়ে, আৰু নিজে কি কৰি আছে মই দেখাই আছোঁ। এয়া নিজে ঠেঙৰ ওপৰত ঠেং তুলি বহি লৈ চাই আছে। এয়া হৈ গৈছে মোৰ ভাগিন, আৰু আমাৰ ছোৱালী সেয়া পলালে। এয়া আমাৰ নিবিৰে লিখিছে। কবিতা এটা গাই শুনাবা? হৈ গৈছে? নমস্কাৰ, মোৰ নাম শ্ৰী নিবিলা। মই এটা কবিতা আবৃত্তি কৰিম। বেয়া হ'লে ক্ষমা কৰিব। আইতা তামোল এখন কোৱা, জোনাকত বহিলৈ পৰিয়াটো কোৱা, গৌমেঘ বৰষুণ দিয়া, দেউতাহঁতে পাতি দিছে ভেকুলীৰ বিয়া। স্বপ্নিলে গাব। স্বপ্নিলে নাম এতিয়া কৈ দিয়া। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ নাম হ'ল স্বপ্নিল শৰ্মা। মই জেঠাইহঁতৰ ঘৰলৈ আহিছোঁ। আৰু এইটো দেখিছে, এইটো মই ড্ৰয়িং কৰি আছোঁ। আৰু জেঠাইহঁতৰ ঘৰত আহিছোঁ, তাৰপিছত জানানে কিয় আহিছোঁ? অকণমান ফুৰিবলৈ কাৰণে। পৰীক্ষা শেষ হ'ল যে ফুৰিবৰ কাৰণে আহিছোঁ। পৰীক্ষা শেষ হ'লে যে ফুৰিবলৈ আহিছোঁ। এতিয়া মই আমাৰ দুইটা কচুগুটি, আপোনালোকে আশীৰ্বাদ কৰিব দুইটা যাতে পঢ়াত ভাল হয়। বন্ধু বান্ধৱীসকল, মই য'তে যাওঁ ভাতৰ চৰুটো ডিঙিত ওলোমাই লৈ যাওঁ। এয়া দেখিছে বাহঁতৰ ঘৰত আহিলোঁ ফুৰিবৰ কাৰণে এদিনৰ কাৰণে। এয়া মোক পাকঘৰত লগাই দিলে। এতিয়া মই ৰান্ধিব লৈছোঁ। মোৰ নিচিনা কাৰ বিলাই হয় কওকচোন? বাইক ভনীয়েকৰ ঘৰত ফুৰিবলৈ গৈ পাকঘৰটোত লগাই দিয়ে। মোৰ এইটো প্ৰায়ে হয় য'তে ফুৰিব যাওঁ। বাহঁতৰ ঘৰ বনাই আছে, এইটো টেম্পৰাৰী পাকঘৰহে আকৌ। ঘৰ কমপ্লিট হোৱা নাই, সেইকাৰণে নাভাবিব এনেই পাকঘৰটো বুলি। ঘৰ কমপ্লিট হোৱা নাই যে, সেইটো কাৰণে এতিয়া এনেকেই পাকঘৰটো বনাই পেলাই চলি আছে। চব কাম লাহে লাহেহে হয় নহয় জানো? একেবাৰতেনো কোনে কাম কৰিব পাৰে? আমাৰ নিচিনা মানুহবিলাকেতো আৰু টাইম লাগিবই। এটা ঘৰ বনাওঁ বুলি ক'লেতো মুখৰ কথা নহয়। লাহে ধীৰে কৰি আছে। এয়া মাংসৰ কাৰণে আলুখিনি প্ৰথমতে ফ্ৰাই কৰি ল'লোঁ। এতিয়া দিম শুকান জলকীয়া। 5 মিনিট দিবি নেকি? আমিয়ে মছলা কম খাওঁ, আমাতকৈও বায়ে বহুত মছলা কম খায়। তাই গেছটো মানে হৈয়ে থাকে, গেছৰ প্ৰব্লেম বহুত। মই পেকেটৰ মছলা যে একেবাৰে নাখায়। পেকেটৰ মছলা নাখায়, খালি গুড়ি মছলা জিৰা ধনিয়া এনেকৈ গুড়ি কৰি লয়। ইয়াত মোক গুড়ি কৰি দিছে তাই। মিক্সিত মাৰি একদম চালি পূৰা পাউডাৰ বনাই দিছে। আমাৰতো কথা নাই, মই আকৌ বৰ এলেহুৱা। সেইটো কাৰণে মই গুড়ি চুৰি বৰকৈ কৰি নাথাকোঁ, কেতিয়াবাহে কৰোঁ। এনেই পেকেটোৱে ঢালি দিওঁ। এইফালে একদম পানী গৰম কৰি লৈছোঁ। মাংসত গৰম পানীয়ে দিব লাগে, আৰু ভাততো গৰম পানীকণ দি দিলে সোনকালে ভাতকেইটা হয়। তলতে থৈছোঁ হা পানী। প্ৰথমতে ল'ৰা ছোৱালীকেইটাক দি লওঁ ভাত, তাৰপিছতে আমি দুজনীয়ে খাম আৰু। এয়া ল'ৰা ছোৱালী এটা দুটা নহয়, 4টাকে। বা দুটা মোৰ দুটা মিলি একদম ঘৰ আজি উৰাই আছে। সেইটো কাৰণে ভাবিছোঁ সিহঁতক প্ৰথমতে ভাত পানী খুৱাই ল'ম। তাৰপিছতহে আমি দুজনীয়ে ভাত পানী খাই একদম কথা পাতিম। ঘৰুৱা পাৰ্চনেল কথা। বন্ধু বান্ধৱীসকল, আপোনালোকে খোৱা বোৱা কৰিলেনে?
আমি এতিয়া ল'ৰা ছোৱালীকেইটাক খুৱাই আজৰি হৈ ল'লোঁ, লৈ পেলাই বাই মই খাব লৈছোঁ ভাত। আজিলৈ ভিডিঅ'টো ইমানেই। শুভৰাত্ৰি।